ডকমকাৰ অপহৃত যুৱক ব্যৱসায়ী বিজয় আগৰৱালাক উদ্ধাৰ জিলা আৰক্ষী হাওৰাঘাট বিজেপি নেতা তপন তেৰণৰ বাসগৃহৰ পৰা উদ্ধাৰ ব্যৱসায়ীগৰাকীক ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আটক কৰিছে তপন তেৰণৰ লগতে আন দুজন অপহৰণকাৰীক যুৱ নেতা ডক্টৰ মংবে ৰংপি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক আৰু দলীয় প্ৰবক্তাক নিযুক্তি পাহাৰীয়া জিলা পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি দিয়া হৈছে এই দায়িত্ব পশ্চিম কাৰ্বি আংলঙৰ খেৰণি নাবাই বিলত পুনৰ হাতী মানুহৰ সংঘাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল মুন্না চৌহান নামৰ এজন লোক বনাঞ্চলৰ বিপৰীতে বনৰীয়া হাতীৰ জাকে অৱস্থান লৈছে জনা অঞ্চলত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ শেষত কাৰ্বি আংলং জিলা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হ'ল ডকমকাৰ পৰা অপহৃত যুৱ ব্যৱসায়ী বিজয় আগৰৱালাক হাওৰাঘাট বিজেপি নেতা তপন তেৰণৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ব্যৱসায়ীগৰাকীক এই ব্যৱসায়ীগৰাকীক যোৱা 13 ছেপ্টেম্বৰ ডকমকাৰ পৰা অপহৰণ কৰি নিয়া হৈছিল মুক্তিপণ হিচাপে অপহৰণকাৰী দলে দাবী কৰিছিল 1 কোটি টকা যোৱা 13 ছেপ্টেম্বৰ ডকমকাৰ পৰা অপহৃত হোৱা যুৱ ব্যৱসায়ী বিজয় আগৰৱালাক কাৰ্বি আংলং জিলা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে হাওৰাঘাট বকলীয়া আৰু ডকমকাৰ আৰক্ষীয়ে জোৰদাৰ অভিযান চলাই যুৱ ব্যৱসায়ীক বিজয় হাওৰাঘাট বিজেপি নেতা তপন তেৰণৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় আৰক্ষীয়ে বিজয় আগৰৱালাক এখন বিচনাৰ তলৰ পৰা উদ্ধাৰ কৰে এই অপহৰণৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে প্ৰথমে জনক বসুমতাৰীক আটক কৰে তাৰ পিছত আটক কৰে সঞ্জয় কোৱালাক আৰু এই দুই অপহৰণকাৰী স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বিজেপি নেতা তপন তেৰণৰ বাসগৃহ অভিযান চলায় আৰু এখন বিচনাৰ তলৰ পৰা উদ্ধাৰ কৰে অপহৃত ব্যৱসায়ীগৰাকীক বিজয় আগৰৱালাক 13 তাৰিখে কিডনেপ কৰি লৈ গৈছিল তাৰপিছত আমাৰ অপাৰেশ্যন তেওঁক ৰিকভাৰ কৰিবলৈ আমাৰ অপাৰেশ্যন আমি ষ্টাৰ্ট কৰিছিলোঁ সেইমতে আমাৰ চ'ৰ্চৰ খবৰৰ মতে আমি চ'ৰ্চ লগাই গম পালোঁ যে এজন জনক বসুমতাৰী বুলি মানুহ এজনক আমি উঠাই আনিলোঁ তেওঁক সোধপোছ কৰাৰ পিছত গম পালোঁ যে তপন তেৰণ আৰু এজন আদিবাসী সঞ্জয় গোৱালা ইনভলভ আছিল সেইমতে সঞ্জয় গোৱালাক ধৰা গ'ল তপন তেৰণৰ ঘৰত যোৱা গ'ল আৰু তপন তেৰণৰ ঘৰৰ পৰা ভিক্টিমটোক ৰিকভাৰ কৰা গ'ল ক'ত আছিলে ভিক্টিমটো হাওৰাঘাটত ৰাখিছিল তপন তেৰণে নিজৰ ঘৰত বান্ধিছিল আৰু লগত কোনোবা থকা বুলি শুনিছিলোঁ জখলাদি পাৰ হোৱা বুলি কিবা আমি তেওঁলোকক এতিয়াও সোধপোছ কৰা নাই আমি ৰিমাণ্ডত আনি সোধপোছ কৰিম তাৰপিছতহে ক'ব পাৰিম একচুৱেল কোন কোন আছিল আৰু কোনোবা আছে নেকি আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু যি ফেক্টছ আহে সেইটো আপোনালোকে গম পাব কিডনেপিঙৰ সময়ত তেওঁলোকে এটা পিষ্টল ব্যৱহাৰ কৰিছিল বুলি কৈছে আমি এতিয়ালৈকে সুধিব পৰা নাই যি আছে আমি চব তেওঁলোকক আমাৰ ৰিমাণ্ডত অনাৰ পিছত যি ডেভেলপমেণ্ট হয় আমি জনাম আপোনাক ঘৰৰ পৰা কিবা তেনেকুৱা সন্দেহজনক বস্তু বা তেনেকুৱা ডাউটফুল কিবা সামগ্ৰী তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল নাই তেওঁৰ ঘৰৰ পৰা এতিয়াও উদ্ধাৰ হোৱা নাই একো ছাৰ তেতিয়াহ'লে এইটো টকা মইনা দিয়া হৈছে নেকি টকা দিয়া নাই আমাৰ এইটো অপাৰেশ্যনত ছাকচেছ টকাটো কিমান খুজিছিলে 1 কৰোৰ খুজিছিল ইনিচিয়েলি তাৰপিছত ধৰাই পৰিলে আনফালে বিজেপি নেতা তপন তেৰণক তেওঁৰ হাওৰাঘাটৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যুৰ ৰিপৰ্ট কাট নিউজ যুৱ নেতা ডক্টৰ মংবে ৰংপি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক আৰু দলীয় প্ৰবক্তা হিচাপে নিযুক্তি যুৱ নেতাগৰাকীক তিনি পাহাৰীয়া জিলা পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি দিয়া হৈছে এই দায়িত্ব কাৰ্বি আংলঙৰ যুৱ নেতা ডক্টৰ মংবে ৰংপিক নিযুক্তি দিয়া হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক আৰু দলীয় প্ৰবক্তা হিচাপে এসময় ASTC সভাপতিৰ আসন শুৱনি কৰা যুৱ নেতাগৰাকী পৰৱৰ্তী সময়ত কংগ্ৰেছ দলত যোগদান দিয়া যুৱ নেতাগৰাকী শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক আৰু দলীয় প্ৰবক্তাৰ পদত দায়িত্ব লাভ কৰিছে ডিফুস্থিত দলীয় কাৰ্যালয়ত আহ্বান কৰা এক সংবাদমেল জৰিয়তে যুৱ নেতাগৰাকীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাক শলাগ লয় ডক্টৰ মংবে ব্যক্ত কৰে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত কংগ্ৰেছ দলৰ কোনো MSC নাই MLA বা MPও নাই
Committee, and I'm very thankful to our state Assam Pradesh Congress Committee President Shri Ripun Bora, and I'm very thankful to Madam Sonia Gandhi ji, our Honorable AICC President, for giving me this opportunity and for giving opportunity to the people of the hills districts of Karbi Anglong, West Karbi Anglong and Dima Asau, so that I can represent them on a much bigger platform as the spokesperson of the Assam Pradesh Congress Committee and highlight the problems that are being faced here in the hill districts. As you may be aware, I want to give this message through your channel and through your respective newspapers. Since right now, as you may be knowing, there is no elected representative from Congress in the Karbi Anglong Autonomous Council, and we don't have a single MLA or a single MP from Karbi Anglong. But we, as the Indian National Congress, we would like to act as a responsible opposition and to question the wrongdoings, the corruption and the anti-public policies of the BJP government, whether it is of the Karbi Anglong Autonomous Council, whether it is of the HAD minister. তেনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলক ধনাত্মক চিন্তা চৰ্চাৰে আগুৱাই লৈ যাব লাগিব। অনাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক বিজয় দিয়াৰ বাবে কাম কৰি যাব। পাহাৰীয়া জিলা তিনিখনত কংগ্ৰেছৰ দুৰ্বল স্থিতি বিৰাজমান হৈ থকা সময়ত যুৱ নেতাগৰাকীৰ ভূমিকাই কি দিশ দিব তাক আহি থকা সময়ত পৰিলক্ষিত হ'ব। MLAs elected from Karbi Anglong and Dima Asau, and whether it is the overall state policy taken by the BJP government or the overall policy that has been taken by the BJP government at the center led by Shri Narendra Modi ji, and the reasons that have been leading to the overall economic slowdown, because people right now are not questioning the other things. They are not questioning why is the GDP at an all-time low, why is the unemployment so high, why are the people not getting, why the educated youth not getting employment. Nobody is questioning that. Instead, Shri Narendra Modi ji has gone to America. He has held a program in Houston saying Howdy Modi, and he's saying everything is fine in India. But we would like to remind the BJP government that everything is not fine in India. We are seeing how the stock market is going down and down after every passing day. We are seeing how unemployment is rising. The youths are getting restless. More and more sectors, productivity is declining. Industrial output is very low. The GDP is very low. Petrol and diesel prices are rising. The rupee is at all-time low, but nobody is questioning all that. So today, through your channel and through your newspapers, I would like to send this message to all the Congress workers in the 3 hill districts and in other districts of Assam to not lose hope, because 2021 assembly elections are coming up, and before that we have the by-elections, MLA by-elections, which are coming up in 4 seats in Assam. So we'll be fighting for that, and we are expecting a very good result, and I'm very optimistic that Congress will bounce back, Congress will come back, and will come back better than before. Thank you. Stefan Turner report, Cut News. পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণী অঞ্চলত এতিয়া বন্য হাতীৰ মুক্ত বিচৰণস্থলীলৈ পৰিণত হৈছে। বনৰীয়া হাতীৰ জাকে বনা অঞ্চলত থকাৰ বিপৰীতে জনা অঞ্চলতহে অৱস্থান লোৱা দেখা গৈছে। পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণী অঞ্চলত সম্প্ৰতি পৰিণত হৈছে বনৰীয়া হাতীৰ মুক্ত বিচৰণস্থলীলৈ। নিশা হ'লেই এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। যোৱা নিশা এই অঞ্চলত সংঘটিত হয় এক শোকাবহ ঘটনা।
ঘটনাটো সংঘটিত হয় খেৰণী থানাৰ অন্তৰ্গত নাবাই বিল নামৰ গাঁওখনত বন্য হাতীৰ আক্ৰমণত মুন্না চৌহান নামৰ লোক এজন কৰুণ মৃত্যুক সাৱটিব লগা হয় খাদ্যৰ অনুসন্ধানত অহা বন্য হাতীৰ জাকে ইয়াৰ আগতেও বৃহত্তৰ খেৰণী অঞ্চলত কৃষকৰ উৎপাদিত শস্য লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালত মজুত ৰখা ধান খাই তহিলং কৰে আনফালে হাতী মানুহৰ সংঘাত ইতিমধ্যে কেইবাজন লোক প্ৰাণ হেৰুৱাইছে শেহতীয়াকৈ যোৱা নিশা পুনৰ সংঘটিত হাতী আক্ৰমণৰ ঘটনাত নিহত হ'ল মুন্না চৌহান বনৰীয়া হাতী নিয়ন্ত্ৰণত চৰকাৰ তথা বন বিভাগ যে বিফল হৈছে সেয়া পুনৰ দেখা গ'ল খেৰণীৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ লংকাৰ 4 নম্বৰ ৱাৰ্ডত বিজেপি কৰ্মীৰ মাজত সংঘাত বাট পথৰ মেৰামতিৰ সন্দৰ্ভত স্থানীয় ৰাইজে অভিযোগ দিয়াত অগ্নিশৰ্মা হৈ পৰে বিজেপি ৱাৰ্ড কমিছনাৰ নাৰসিং লংকাৰ 4 নম্বৰ ৱাৰ্ডত বিজেপি কৰ্মীৰ মাজত সংঘাত বাট পথৰ মেৰামতিৰ সন্দৰ্ভত স্থানীয় ৰাইজে অভিযোগ দিয়াত অগ্নিশৰ্মা হৈ পৰে বিজেপি ৱাৰ্ড কমিছনাৰ নাৰসিং তাৰপিছত এই দৃশ্য ঘটনা সন্দৰ্ভত জানিব পৰা মতে লংকাৰ 4 নং ৱাৰ্ডত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল লংকাৰ বুথ কমিটি এখনি সভা উক্ত সভাত উপস্থিত আছিল 4 নং ৱাৰ্ড কমিছনাৰ নাৰসিং সহ স্থানীয় ৰাইজ 4 নং ৱাৰ্ডৰ বাট পথৰ শোচনীয় অৱস্থা আৰু সমাগত দুৰ্গা পূজা অহাৰ বাবে বাট পথ মেৰামতিৰ বাবে অভিযোগ দৰ্শাইছিল এই কথাত অগ্নিশৰ্মা হৈ পৰে আৰু ক্ৰমে বিজেপি আন দলৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হয় বিজেপি ৱাৰ্ড কমিছনাৰ জন আজি আমি 4 নম্বৰ ৱাৰ্ডৰ বাসিন্দা আমাৰ ইয়াতে আজি এটা মিটিং আছিলে এই মিটিঙত আমাৰ কমিছনাৰ আহিছিলে মিষ্টাৰ নাহৰ সিং ডাঙৰীয়া তেখেতক সুধিলোঁ যে আমাৰ ইয়াতে দাদা এনেকুৱা ৰাস্তা ঘাটবোৰ বেয়া হৈ আছে কি জায়গা আপোনালোকৰ জায়গাখিনি নাম কি 4 নম্বৰ গোবিন্দ মন্দিৰ যে আপোনাৰ দুৰ্গা পূজা আহি আছে এনেকুৱা ৰাস্তা ঘাট এনেকুৱা বেয়া হৈছে মূৰ্তি আনিবলৈ অসুবিধা হ'ব বা ওচৰৰ স্কুল যোৱা ৰাস্তাটো বেয়া হৈ আছে তেওঁ এনেকুৱা এটা মানে খঙাখঙি কৰিলে টেবুল চেবুল থাপৰাই মেলি আমাৰ গোবিন্দগড়ৰ মানুহক তেওঁ পাত্তাই নিদিলে বৰ ডাঙৰ গৰমাগৰমি কৰি পেলাই তেওঁ ইয়াৰ পৰা উঠি পেলাই গুচি গ'ল তেওঁ মানে কিয় এনেকুৱা কৰিছে কিহৰ কাৰণে ভাবে আপুনি কিহৰ কাৰণে তেওঁ এইটো গাত লাগি গ'ল নেকি কাম কৰা নাই বুলি মানে আপুনি তেওঁ কৈছিলে কামটো কিয় কাৰণে 4 গেটৰ আজি এটা 4 গেটৰ মানুহ দি পেলাই এইখিনি জংঘলটো নাকাটিলে আজি কিহৰ মিটিং আছিল আজি কিবা বুথ কমিটিৰ মিটিং আছিলে আপোনালোকে স্থানীয় ৰাইজ হিচাপে কৈছিলে আপোনাৰ নামটো মোৰ নাম ধন্তু দাস অৱশ্যে পিছলৈ একাংশ ৰাইজৰ হস্তক্ষেপত পৰিস্থিতি ক্ৰমে শান্ত হৈ আহে লংকা পৌৰসভাৰ অন্তৰ্গত 4 নম্বৰ ৱাৰ্ডত আজি এখন আমাৰ 281 বুথত এখন বুথ কমিটিৰ বুথ সভা হৈছিলে তাত আমাৰ ৱাৰ্ড কমিছনাৰ নাৰসিং জি আহিছিলে উপস্থিত হৈছিলে তেতিয়া আমি ৱাৰ্ড কমিছনাৰ এটা কুৱেশ্যন এটা কৰিছিলোঁ যে আমাৰ যেহেতু পূজা পাৰ্বণ আহি গৈছে এতিয়ালৈকে আমাৰ ৱাৰ্ডত এতিয়ালৈকে 1% কাম কাজ হোৱা নাই আপুনি কাম কাজটো কেতিয়া কৰিব বা আমাৰ পূজাৰ আগত কৰিব নে নাই এই কুৱেশ্যন কৰাৰ লগে লগে তেওঁ আমাৰ ওপৰত এনেকুৱা এটা ভাবুকি এনেকুৱা এটা গৰম হ'ল মানে উত্তেজিত হ'ল মানে মোক মানে এনেকুৱা মাৰ দৌৰ কৰিবলৈ আহি গ'ল এতিয়া উক্ত ৰাইজে মোক মানে যেনেকুৱা হাত উঠাব পৰা নাই কিন্তু মই দেখিছোঁ তেওঁ মানে এনেকুৱা মোক মৃত্যুৰ ভাবুকি পৰ্যন্ত দিছে ধমকি গালি গালাজ কৰিছে ভিডিঅ' আছে মোৰ তাত প্ৰ'ভ আছে এভিডেঞ্চ আছে গতিকে অনাগত যদি মোৰ যদি কিবা যদি হয় যদি তাৰ দায়ী পূৰা ৱাৰ্ড কমিছনাৰ নাৰ্ছিং থাকিব আৰু তেওঁ আগৰ পৰাও মোৰ ওপৰত এনেকুৱা 2-4টা এনেকুৱা মানহানি বা বিভিন্ন ধৰণৰ এফআইআৰ কেছ কৰি মোৰ ওপৰত ৰাখিছে ছ'চিয়েল মিডিয়াত কেছ কিবা কিবি কেছ কৰি ৰাখিছে 2-3টা কেছ দিছে গতিকে মই এইটো ক'ব বিচাৰিছোঁ যদি অনাগত দিনত মোৰ যদি কিবা যদি হৈছে যদি তাৰ একমাত্ৰ দায়ী থাকিব ৱাৰ্ড কমিছনাৰ নাৰ্ছিং আজি আচলতে কি হৈছিলে আজি এখন বুথ কমিটি এখন সভা হৈছিলে আমি খালি জাষ্ট চিম্পল এটা কুৱেশ্যন এটা কৈছিলোঁ যে স্কুলৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী এইবিলাক স্কুলত যাব নোৱাৰে বোকাৰ মাজত আৰু যেহেতু দুৰ্গা পূজাও নাহিছে মূৰ্তি আনিব লাগিব এফালেদি তো আমি কৈছোঁ ৰাস্তাৰ পৰা আৱিষ্কাৰ কৰাই দিব তো মানে কি কুৱেশ্যন কৰিলোঁ মানে উল্টা মানে আমাৰ ওপৰত মানে এনেকুৱা এটা মানে বিভ্ৰান্ত হৈ পেলাই মোক মানে মাৰিব ধৰিলে মানে তেতিয়া ৰাইজৰ সহযোগত মোক মাৰিব পৰা নাই হাত উঠাব পাৰি নাই যদিও মোক মাত্ৰ মৃত্যুৰ ভাবুকি দিলে কোনে মাৰিব ধৰিছে ৱাৰ্ড কমিছনাৰ নাৰ্ছিং লংকাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ অসমৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো সম্পত্তি চাহ খেতিৰ প্ৰতি আগ্ৰহ বাঢ়িছে খেতিয়কসকল 37.12% খেতিয়কে চাহ খেতিত আত্মনিয়োগ কৰি ৰাজ্যৰ ভিতৰত 7ম স্থান দখল কৰিছে
চাহ খেতি কৰা লোকৰ সংখ্যা বৃদ্ধি পালেও উৎপাদিত চাহপাত বিক্ৰী বজাৰ তথা চাহ উৎপাদন কেন্দ্ৰ গঢ় লৈ উঠা নাই জিলাখনত আনহাতে অসম চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা চাহ খেতিয়কসকলৰ বাবে অৰ্থ সাহায্য প্ৰদান কৰাৰ বিপৰীতে স্বায়ত্তশাসিত পৰিষদ তৰফৰ পৰা এনে ব্যৱস্থা লোৱা হোৱা নাই isi memorandum bidang lo itu masih kecil crossing senat bahkan ke Pak Presiden program korpal ini सरकार untuk 8 miliar rupiah itu bidang lo 8 itu di bidang alam menghargai itu alang sinar karbian lo mengkongres karbian lo tak keonggung along lesa diklaim ya dimdo 1997 dan Kagama Automotive Council dan klaim pemenangan adim kita non halahai akhiri ke panggang produksi kedua kita borgang kuadim area bangke saat di monanta klaim penili tincoran coreyo laten langsung tak kasih itu borgang langsung tak kasih west Kagama sekitar saat ini ke klaim itu menangan kita Charlie Sumaratu Sakuri Bakuri Kilongger Sumaratu kosong sekering pun nani malah soal ketang kerja nanti ini itu lahalam itu kacini bulu nani itu makrobe বিভিন্ন সমস্যাক লৈ সদৌ অসম চাহ খেতিয়ক সন্থা কাৰ্বি আংলং জিলা কমিটিয়ে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত প্ৰদান কৰি আহি ডিষ্ট্ৰিক্ট প্ৰেছ অফ কাৰ্বি আংলঙৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়াসকলে সংবাদমেলত কয় যে আজিৰ এই সংবাদমেলৰ সভাপতি ইন্দ্ৰকান্ত হৰপাল আৰু সম্পাদক খৰসিং সিংনাৰ তথা কেইবাগৰাকী বিষয়া সদস্য উপস্থিত থাকে ষ্টেফান টেৰ্ণৰ ৰিপৰ্ট কাট নিউজ সমস্যা এডিশ্যন বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon. Lasi Lasonogor Saikimi along Ninghangatum Ali Chuan Dunikha. War Saikimi Laki Chiklu Jontro Kapan Kapamada Seke Piponji. Lasi Apor Panhok Hipin Pen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Harpi Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi Lan Suseka Chini Le Thodji Aphan Laswa number 600-121-3664 along Humriknon. Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen long pon ikji lasi apor pacheton dun pen warsai kemi to endun iksana nang litum long pon ikji lake free long abrain LG Samsung Sony Whirlpool Haier TV long abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke tutulang plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam
house at the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Come and test drive Nissan New Star India. Visit the nearest dealer at Dhanvi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। Simonjir Children Park, picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery.
a perfect place for your children and family. For more queries, please contact 91014 33731 93652 07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang tirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Chlorate Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Chlorate Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Depot, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সমগ্ৰ ৰাজ্যতে পথ দুৰ্ঘটনা যেন নিত নৈমিত্তিক ঘটনা হৈ পৰিছে পুনৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী চাৰিআলিত সংঘটিত হ'ল এক ভয়াৱহ পথ দুৰ্ঘটনা পশ্চিম কাৰ্বি আংলঙৰ খেৰণী চাৰিআলিত সংঘটিত হ'ল আন এক ভয়াৱহ পথ দুৰ্ঘটনা দুখন মটৰচাইকেলৰ মাজত মুখামুখি হোৱা এই পথ দুৰ্ঘটনাত দুজন লোক নিহত আৰু আন এজন গুৰুতৰভাৱে আহত হয় पेट्रोल पंप के पास में दो बाइक था एक बाइक आ रहा था फर्स्ट बाजार से एक बाइक आ रहा था वो खेतनी चार्ली की तरफ से दोनों बाइक टक्कर खा गया अच्छा टक्कर खाने के बाद उसमें 3 आदमी थे एक बाइक को 2 आदमी एक बाइक को 1 आदमी तीनों बहुत बुरी तरह जख्मी है हम लोगों ने 108 गाड़ी को बुलाकर एम्बुलेंस को हम लोगों ने लंका भेज दिया उसी सर को भी खबर दिया प्रशासन भी आ गया है पहचाना है क्या वो लड़का नहीं पहचाना मैंने किसी को नहीं पहचाना अभी तक 3 आदमी था 3 आदमी वो क्या लड़का था या कैसा तीनों लड़का है तीनों लड़का कम उम्र का लड़का मोटा मोटी 31-32 का विचार है মটৰচাইকেলৰ দুৰ্ঘটনাত নিহত হোৱা লোক দুজন ক্ৰমে অশোক ভগত আৰু বিনোদ চৌহান বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে আনহাতে গুৰুতৰভাৱে আহত খেৰণী বাগিচা ডুবি লক্ষ্মী চৌহানক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে দুৰ্ঘটনাত পতিত হোৱা বাইক দুখন নম্বৰ ক্ৰমে AS02Y6234 আৰু AS09F6185 বুলি জানিব পৰা গৈছে হামৰেন পুৰণা বজাৰ ৰংজাং ফঙৰ পৰা হাঞ্জা লাংছলৈ যোৱাৰ পথ অতি বিপদজনক হৈ পৰিছে পথটি নিৰ্মাণৰ কাম যোৱা বছৰে আৰম্ভ কৰিছিল কিন্তু আৰম্ভণি পৰ্যায়তে থাকি গ'ল যিকোনো সময়তে পথটি যান বাহনৰ যাতায়াতত বিৰাজমান হৈ থকা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা হামৰেন নগৰৰ পুৰণা বজাৰ ৰংজাং ফঙৰ পৰা হাঞ্জা লাংছলৈ নিৰ্মাণ কৰিবলৈ লোৱা এই গড়কাপ্তানি পথটি আৰম্ভণি অৱস্থাতেই থাকি গ'ল এইবাৰৰ বাৰিষাত যি অলপ চলপ ভাল আছিল তাকো প্ৰবল বৰষুণে উটুৱাই লৈ যোৱাৰ ফলত পথটি অতি ভয়াৱহ হৈ পৰিছে বিশেষকৈ নিশা ভাগৰ যাতায়াতত প্ৰবল দুৰ্ঘটনাৰ সম্ভাৱনা থাকে যদিও বেংক বজাৰ সমাৰ তথা বিভিন্ন কাৰ্যালয় আজা হামৰেন নগৰৰ অধিকাংশ ৰাইজে এই পথেৰেই কৰে সাধাৰণতে অতি ব্যস্ত এই পথটোৰে সচেং পৰিষদ সমষ্টিৰ ৰাইজে অহা যোৱা কৰিব লাগে কিন্তু অতি ব্যস্ত এই অবৰ্ণনীয় পথটোৰে যাতায়াত কৰা ৰাইজৰ কষ্ট দেখিও নেদেখা ভাওজুৰি আছে বিজেপি চৰকাৰ ৰাইজৰ প্ৰশ্ন ক'ত গ'ল পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ